অসমীয়া চিনেমাৰ এনে এজন নায়ক যাৰ নাম শুনিলেই প্ৰেম, আবেগ, ফেমিলি ড্ৰামা, এণ্টাৰটেইনমেণ্ট সকলো একেলগে মনলৈ আহে। তেওঁৱেই হ'ল ছুপাৰষ্টাৰ যতীন বৰা। 1989 চনত উত্তৰকাল নামৰ চিনেমাখনৰ জৰিয়তে যতীন বৰাই প্ৰফেশ্যনেল চিনেমা কেৰিয়াৰৰ আৰম্ভণি কৰিছিল। 1991 চনত সূৰ্য তেজৰ অন্য নাম চিনেমাখনতো তেওঁ অভিনয় কৰিছিল। 1995 চনত প্ৰদীপ গগৈ পৰিচালিত আই কিল্ড হিম ছাৰ নামৰ চিনেমাখনত যতীন বৰাই মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰে। পৰৱৰ্তী সময়ত তুমি মোৰ মাথো মোৰ ছবিত অভিনয় কৰিছিল যদিও মুনীন বৰুৱা পৰিচালনাৰে 2000 চনত মুক্তি পোৱা হিয়া দিয়া নিয়াত কৰা অভিনয়েৰে তেওঁ দৰ্শকৰ মনত লাভ কৰিছিল এক সুকীয়া স্থান। তাৰ পিছত যতীন বৰাই অসমবাসীক দিছে এখনৰ পিছত এখন ছুপাৰহিট চিনেমা। দাগত ৰাহুল বৰুৱা, নায়কত অবিনাশ চৌধুৰী, কন্যাদানত উৎপল বৰুৱা, বিধাতাত বিজয় চৌধুৰী অৰ্থাৎ বিজু, বাৰুদত ইন্সপেক্টৰ বিক্ৰম বৰুৱা, চেনাই মোৰ ঢুলীয়াত বুল, বহ্নিমানত বাহাদুৰ, ৰত্নাকৰত জয়ন্ত এনে বহু চৰিত্ৰৰ যোগেদি যতীন বৰাই ৰাইজৰ মনত লাভ কৰিছে এক বিশেষ স্থান। দাগ, শেষ উপহাৰ, অন্য এক যাত্ৰা, কইনা মোৰ ধুনীয়া, এই মৰম তোমাৰ বাবে, নায়ক, প্ৰেম আৰু প্ৰেম, কন্যাদান, জীৱন নদীৰ দুটি পাৰ, ত্যাগ, মিঠা মিঠা লগনত, অগ্নিসাক্ষী, প্ৰিয়া মিলন, বিধাতা, জুমন সুমন, মা তুমি অনন্যা, হৃদয় কঁপোৱা গান, বাৰুদ, কাদম্বৰী, ৰং, গৃহস্থৰ বিলৈ, চুৰেণ-চুৰৰ পুতেক, চেনাই মোৰ ঢুলীয়া, মইনা চৰাই মইনামাত, অঘৰী আত্মা, অধিনায়ক, দেউতা দিয়া বিদায়, ঘৰ সংসাৰ, ৰামধেনু, ৰেঙনি, বৰুৱাৰ সংসাৰ, হিয়া দিবা কাক, জিলমিল জোনাক, দূৰদৰ্শন এটি যন্ত্ৰ, বহ্নিমান, নিজানৰ গান, ৰত্নাকৰ, ৰাঘৱ, ভাগ্য, হামাৰ চামেলি, অঞ্জনা, দীপালী, উন্মনা মন, গামোচা, আগুমাই, চেনাই, জানমণি, শেহতীয়াকৈ ককাদেউতা নাতি আৰু হাতী 2 আদি বহুতো পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা আৰু VCDৰ উপৰিও স্কেম 2019 নামৰ ৱেব ছিৰিজখনতো যতীন বৰাই নিজৰ অভিনয় শৈলীৰে জয় কৰিছে ৰাইজৰ মন। অসমীয়া চিনেমাত যতীন বৰাৰ পৰিচয় কেৱল অভিনেতাই নহয়, পৰিচালক হিচাপেও তেওঁ দিছে প্ৰতিভাৰ পৰিচয়। 2006 চনত মুক্তি লাভ কৰা অধিনায়ক আছিল তেওঁৰ পৰিচালনাৰ প্ৰথমখন চিনেমা। তাৰ পিছত তেওঁ 2019 চনত ৰত্নাকৰ আৰু 2023 চনত ৰাঘৱৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। মাথো চিনেমাই নহয়, এজন সুদক্ষ মঞ্চ অভিনেতাও যতীন বৰা। ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চতো বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ সঁহাৰি লাভ কৰিছে যতীন বৰাই। মঞ্চ, চিনেমা সকলোতে তেওঁ দাঙি ধৰিছে প্ৰতিভাৰ সবল ৰূপ। অভিনেতা, পৰিচালক, প্ৰযোজক প্ৰতিটো পৰিচয়তেই যতীন বৰাই নিজকে প্ৰতিষ্ঠা কৰিছে এক সুকীয়া স্থানত। দীৰ্ঘদিনীয়া চিনেমা কেৰিয়াৰত যতীন বৰাই উপহাৰ দিছে বহুতো এভাৰগ্ৰীণ চৰিত্ৰ আৰু এভাৰগ্ৰীণ স্মৃতি। যতীন বৰা কেৱল অসমৰ এজন ছুপাৰষ্টাৰেই নহয়, তেওঁ অসমীয়া মেইন ষ্ট্ৰীম চিনেমাৰ এটা যুগৰ প্ৰতিফলন। চিত্ৰবন।